খৰিচা আচাৰ এয়া মই গাজ ডখৰকৈ কাটি লৈছোঁ। ডখৰকৈ কাটিছোঁ আৰু এইফালে মই এইটো খুন্দনা হয়, খুন্দনাত লৈ লৈছোঁ। মই পিহনাটো পিছা নাই বা মিক্সিটো মৰা নাই, এইখিনি খুন্দনাত খুন্দিছোঁ। তেতিয়া অলপ বেছি গুড়ি নহয়, মানে আধাটো গুড়ি হ'ব, আধাটো ভাঙিলে তেতিয়া ধুনীয়া হ'ব। আৰু কিছুমানে ঢেঁকীটো খুন্দি লয়, ঢেঁকীত খুন্দিলে আৰু ধুনীয়া হয়। আমাৰ যিহেতু ঢেঁকী নাই, মই খুন্দনাতে খুন্দিছোঁ, মিক্সিত মৰা নাই। সেইখিনি এনেকৈ খুন্দি লৈছোঁ, আধা ভঙা হৈ যাব। এই আধা ভঙা হৈ গ'ল, এয়া দেখিছে, ইয়াতে ঢালি লৈছোঁ। এইখিনি এতিয়া ইয়াতে অলপ হালধি সানিব লাগিব, হালধি সানি পেলাই অলপ ৰ'দত দিব লাগিব, বেছি শুকুৱাব নালাগে, ইয়াৰ অলপ পানীটো যোৱাব লাগিব। আৰু এইখিনি যিহেতু শুকান খৰিচা আচাৰ হ'ব, কেঁচাত নহয়। কিছুমানে বা ময়ো কেঁচাকৈ এনেকৈ হালধি সানি ডাইৰেক্ট কেঁচা তেল দি পেলাই ভৰাওঁ, কিন্তু আজি এইখিনি শুকান আচাৰ হ'ব, শুকানকৈ বনাম। এতিয়া এইখিনি ৰ'দত দি দিম, আধা শুকালে ইয়াৰ পানীটো শুকালেই হৈ যাব। ইয়াত হালধি সানি ল'ম এতিয়া। আৰু এয়া মোৰ খৰিচাখিনি মই ৰ'দত দিছিলোঁ, শুকাই গ'ল। এইখিনি বেছি শুকোৱা নাই, দেখিছেনে, অলপ পানীটো শুকাইছে, মানে পানীটো থাকিলে আচাৰটো বেয়া হ'ব, সেইটো কাৰণে পানীটো অলপ শুকুৱাইছোঁ। ইফালে নহৰু অলপো মই বাকলিটো গুচাই ৰ'দত শুকুৱাই লৈছিলোঁ। দেখিছে, নহৰুখিনিও অলপ শুকাইছে, বেছি শুকোৱা নাই। তেতিয়া নহৰুখিনি বেয়া হৈ নাযায়, নহ'লে ক'লা পৰি যায়। এতিয়া মই এইখিনি তেলত ভাজি ল'ম। এতিয়া মই কেৰাহী গৰম কৰি ইয়াত তেলখিনি গৰম কৰি লৈছোঁ। আৰু যিহেতু খৰিচা হয়, খৰিচা আচাৰত তেলটো সৰহকৈ দিব লাগে। মই আধা লিটাৰ তেল দি দিছোঁ, কিন্তু খৰিচাখিনি সৰহ আছে, সেইটো কাৰণে আধা লিটাৰ তেল দি দিছোঁ। এতিয়া তেলখিনি ভালকৈ গৰম হ'ব লাগিব। আৰু এইফালে মই শুকুৱাই থোৱা নহৰুখিনি অকণমান থেতালি লৈছোঁ। আৰু ইয়াত নিমখ ৰেডি কৰি থৈছোঁ, নিমখখিনি তেলতে দি দিম, নহ'লে নিমখৰ পানীটো পাছত ওলাই থাকিব, তেতিয়া খৰিচাখিনি নহ'লে পানী হৈ থাকিব। সেইটো কাৰণে তেলতে নিমখখিনি দি দিম। আৰু নতুবা আপোনালোকে নিমখখিনি অকণমান শুকানকৈ গৰম কৰি ল'ব, মানে তেতিয়া অলপ নিমখৰ পানীটো শুকাই যাব। আৰু নহ'লে আপোনালোকে তেলতে নিমখখিনি দি দিব। মই এতিয়া তেলতে নিমখখিনি দি দিম। আৰু জলকীয়া, ইয়াত মই এতিয়া জলকীয়া দিয়া নাই, আপোনালোকে জলকীয়াটো আপোনালোকৰ জ্বলাটো আন্দাজ কৰি দিব। মই ভোট জলকীয়া আচাৰ ভৰাই থৈছিলোঁ, গতিকে মই ইয়াতে ভোট জলকীয়া আচাৰখিনি দি দিম। আৰু খৰিচাত এনেও ভোট জলকীয়াটোৱে বেছি ভাল হয়, জাতি জলকীয়াও দিব পাৰে, আপোনালোকে দিব, ভোট জলকীয়া থাকিলে দিব, ভোট জলকীয়া নহ'লে জাতি জলকীয়া দিব। মই ভোট জলকীয়া আচাৰ ভৰাই থৈছিলোঁ, সেইখিনিতে মই সেইখিনি আচাৰখিনি ভৰাই থ'ম এতিয়া। আৰু এইফালে তেল গৰম হৈছে, ইয়াতে এতিয়া নিমখখিনি অকণমান দি দিম, ফেনটো যাব লাগিব নিমখৰ। নিমখটো অকণমান সৰহকৈ দিছোঁ, খৰিচাখিনি অলপ টেঙা হ'ব, গতিকে টেঙাত নিমখটো অকণমান বেছি দিব লাগে। এতিয়া ইয়াত নহৰুখিনি দি দিছোঁ। নহৰুখিনি অকণমান ভাজ খাব লাগিব। আৰু নহৰুখিনি অলপ ভাজি আছে, দেখিছে। আৰু ইয়াত গৰম তেলখিনি আপোনালোকে দি নিদিব, ইয়াত তেলখিনি অকণমান ঠাণ্ডা কৰিবলৈ দিব লাগিব, ঠাণ্ডা হ'লেহে খৰিচাখিনিত আপোনালোকে দিব। আৰু ইয়াতে অকণমান মছলা দি দিম, জিৰা, ধনিয়া, আজোৱান, মেথি আৰু কালজিৰা, এনেকৈ চব মিলাই পেলাই দিয়া আছে মছলাখিনিত। অকণমান মছলা দি দিছোঁ, নহ'লে খৰিচাটো আচাৰখিনি মানে সুদা সুদা লাগে, তেতিয়া সুদা নালাগে আৰু ধুনীয়া লাগিব খাবলৈ। এতিয়া মই এইটো চুইচটো অফ কৰি থৈছোঁ, তেলখিনি অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ। এইখিনি ভজা মছলা হয়, সেইকাৰণে ওপৰতে দি দিছোঁ মছলাখিনি। এতিয়া তেলখিনি ঠাণ্ডা হৈ গ'ল, এতিয়া এইখিনি ইয়াতে ঢালি দিম। আৰু এতিয়া ইয়াত বটলত মই
ভোট জলকীয়া আচাৰ ভৰাই থৈছিলোঁ সেইখিনি ইয়াতে ঢালি দিওঁ এতিয়া। সেয়া ভোট জলকীয়া আচাৰখিনি দেখিছে। আপোনালোকে ভোট জলকীয়া দিব, নাথাকিলে আপোনাৰ জাতি জলকীয়া দিলেও হ'ব, খালি পকা জলকীয়া দিব। এইদৰে ভালকৈ মিলাই লৈ পেলাই চিচা বৈয়াম এটাত ভৰাই থৈ দিব আৰু মাজে মাজে ৰ'দত দি থাকিব। ডাৱৰীয়া বতৰ হ'লে ফ্ৰিজত ভৰাই থ'ব, একো নাই। আপোনালোকে এনেকৈ খৰিচা আচাৰ বনাই খাই চাব, বহুত ভাল লাগিব আৰু বহুত দিন যাব এনেকৈ বনালে। আৰু এইখিনি এতিয়া মই বটলত চিচা বৈয়ামত ভৰাই ল'লোঁ দেখিছে। খালি আপোনালোকে এটা কথা মন ৰাখিব, কিনাৰত এনেকৈ লাগি থাকিবলৈ নিদিব, নহ'লে আচাৰখিনি বেয়া হৈ যায়। শুকান কাপোৰ এখনে কিনাৰটো এনেদৰে মুচি ল'ব, কিনাৰত লাগি থাকিবলৈ নিদিব। এইদৰে মুচি চাফা কৰি ল'ব কিনাৰটো আৰু ৰ'দত দি থাকিব মাজে মাজে। এনেকৈয়ে বনাব আপোনালোকে।